বিশ্ব শান্তিৰ বাবে প্ৰতি বছৰে কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন অনুষ্ঠিত কৰি আহিছে কৃষ্ণগুৰু সমাজে। 7 দিনীয়া অখণ্ড কীৰ্তনত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত ক'লে, অসমক বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলো জাতি জনগোষ্ঠীৰ মাজত লাগে কেৱল সম্প্ৰীতি। মই ভাবোঁ যে অসমৰ বুকুত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনৰ মাজত সদায় যেন সকলোৱে মিলা প্ৰীতিৰে থাকে, শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব অটুট থাকে আৰু ভক্তিভাৱেৰে এই কামখিনি সম্ভৱ। সেইকাৰণে এজনে আন এজনক এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ প্ৰতি ভক্তিভাৱেৰে যদি আঁকোৱালি লোৱাৰ মানসিকতা তৈয়াৰ কৰে, আমি নিশ্চিতভাৱে অসম ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে নিজৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। বিভিন্ন কৰ্মক্ষেত্ৰত সি বিজ্ঞানেই হওক, সাহিত্যই। অসমত সকলো আছে, কেৱল আমাৰ সম্প্ৰীতি হ'লেই অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে বিশ্ববুকুত প্ৰতিষ্ঠা কৰিব পৰা হ'ব। সি বিজ্ঞানেই হওক, সাহিত্যই হওক, সি ক্ৰীড়াই হওক, সংস্কৃতিয়ে হওক, সি ব্যৱসায় বাণিজ্যই হওক, কৃষিয়ে হওক, পৰ্যটন হওক, সকলো খণ্ডতে অসম চহকী হোৱাৰ সকলো সম্ভাৱনা প্ৰভুৱে দিছে, সকলো শক্তি দিছে। কেৱল আমি মিলা প্ৰীতিৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু মই এই মহাস্থানৰ পৰাই অসমৰ পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাব বিচাৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ পিতৃ অভিভাৱকসকলক আহ্বান জনাব বিচাৰিছোঁ আৰু সমাজৰ বয়োজ্যেষ্ঠ নাগৰিকসকলক, সজাগ সচেতন নাগৰিকসকলক যে উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুস্থ সবল শৈক্ষিক পৰিৱেশ যাতে সকলো সময়তে অটুট থাকে, ইয়াৰ প্ৰতি যেন আমি সকলোৱে বিশেষ অৰিহণা আগবঢ়াওঁ আৰু মাতৃ পিতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে যাতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি হয়, ইয়াৰ বাবে যেন সকলোৱে যৎপৰোনাস্তি চেষ্টা চলায়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, শৰীৰক আমি চাফা কৰিব পাৰোঁ চাবোনেৰে, কিন্তু অন্তৰ শুদ্ধ কৰিব পাৰি কেৱল প্ৰভুৰ নামেৰে। प्रभु का नाम सुबह शाम गुणगान करना चाहिए। जितना गुणगान होगा इतना ही हमें शक्ति मिलेगा। जय कृष्ण गुरु, जय कृष्ण गुरु, जय कृष्ण गुरु। यही है प्रभु का गुणगान। भक्तगणों का काम तो यही है। इसलिए जहां भी हो, जितना भी धर्म स्थान है, महास्थान है, सब में तो प्रभु का ही गुणगान होता है सुबह शाम, है ना। इसलिए आप सबको मालूम है कैसे अपने तन को तो हम धोते हैं, बढ़िया साबुन से भी लगाते हैं, कहीं कि अच्छा कोई सामान लगा के हम अपने साफ करते हैं। दैट इज योर टन। और मन को धोने के लिए प्रभु का नाम लेना। পৰেশ বৰুৱাক মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, অসমত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আলফাৰো আছে গভীৰ দায়িত্ব। গতিকে আমাৰ যিহেতুকে লক্ষ্য এটাই, চৰকাৰ হওক, জনসাধাৰণৰ হওক বা অন্যান্য সংগঠনসমূহৰ হওক, সকলোৰে যিহেতুকে লক্ষ্য এটাই, সকলোৱে একেলগে কাম কৰাৰ পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সকলোৱে ইতিবাচক দৃষ্টিভংগীৰে অৰিহণা আগবঢ়াব। নিশ্চিতভাৱে আমিতো স্বাগতম জনাওঁ, পৰেশ বৰুৱা ডাঙৰীয়াক স্বাগতম জনাইছোঁ, আলফাক স্বাগতম জনাইছোঁ। আহক আমি সকলোৱে মিলি এটা শক্তিশালী শান্তিৰ পৰিৱেশ সৃষ্টি কৰোঁ, স্থায়ী শান্তি। কিছুদিনৰ আগতে NDFB সকলোকেইটা গোটেই আজি শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে অসমৰ ৰাইজৰ মাজত এটা শক্তিশালী ইতিবাচক চিন্তা চৰ্চা গঢ় লৈ উঠিছে। সকলোৱে বিশ্বাস ৰাখিছে যে আগন্তুক দিনত যদি সকলো পক্ষ এনেধৰণে এটা সহযোগিতা আগবঢ়ায়, আৰু যিহেতুকে আলফাৰো এই ক্ষেত্ৰত গুৰু দায়িত্ব আছে, আলফাও মানে আগবাঢ়ি আহক আৰু শান্তি প্ৰক্ৰিয়াত থাকিলে অংশগ্ৰহণ কৰক। চৰকাৰৰ তৰফৰ পৰা মৰ্যাদা সহকাৰে গোটেই বিষয়টো আমি নিশ্চিতভাৱে এই বিষয়ত আগবাঢ়িম। ফখৰুল ইছলামৰ ৰিপৰ্ট, PN লাইভ।